যে আমাৰ বাউকুমৰী সমষ্টিৰ নৰ্থ নাইগাঁও প্ৰাইমাৰীৰ আণ্ডাৰত 410 জন বিজেপি আৰু বিপিএফৰ ছাপৰ্টাৰসকলে ইউপিপিএল দলত যোগদান হৈছে। এটা কথাটো স্পষ্ট হৈছে আজি ইউপিপিএল দলে জয় জয়ময় হৈছে আমাৰ কি কয় 11 নম্বৰ বাউকুমৰী সমষ্টিত আৰু সেইবোৰ দেখি পেলাই আমাৰ দনেশ্বৰ গোহাৰি ডাঙৰীয়াই চক খাইছে। আজি যেতিয়া আমাৰ নমিনেশ্যন পেপাৰটো স্ক্ৰুটিনি হৈছিলে তাৰ স্ক্ৰুটিনি হোৱাৰ পাছত তেওঁলোকৰ মাজত এটা কথা আলোচনা হৈছে বোলে যে এইবাৰৰ পৰিৱেশটো অলপ বেলেগ হৈ গৈছে, গতিকে খুব চিন্তনীয় কথা বুলি তেওঁলোকে বিপিএফে আলোচনা কৰিছে। এই খবৰটো আমি পাই পেলাই বৰ সুখী হৈছোঁ। আমাৰ সন্মানীয় পাৰ্টি হাইকমাণ্ড প্ৰমোদ বড়ো ডাঙৰীয়াই মোৰ ওপৰত আস্থা ৰাখিছে। পাৰ্টিটো আগুৱাই নিয়াৰ কাৰণে দুটাকে সমষ্টি 11 নং বাউকুমৰী আৰু 16 নং নিচিনা সমষ্টি মোক দায়িত্বভাৰ দিছে, নমিনেটেড কৰিছে। গতিকে মই ভাবিছোঁ পাৰ্টি আৰু হাইকমাণ্ডে মোৰ ওপৰত বিশ্বাস ৰাখিছে, যাৰ ফলত এইখিনি দায়িত্ব দিছে। মইতো কংগ্ৰেছ আছে বুলি ভবা নাই। 22 বছৰ দনে MCLA আৰু EM হৈ থকাৰ কাৰণে মানুহে ভাবিছিলে দনে বহুত ষ্ট্ৰং লিডাৰ, কিন্তু আহি দেখিলোঁ মানে দনেশ্বৰ মোৰ কাৰণে অপজিশ্যনত থকা বা অপজিশ্যনৰ ষ্ট্ৰং এজন লিডাৰ বুলি মই অনুভৱ কৰা নাই। নাই, আমাৰ বিজেপিটো একেবাৰে 100%, কিয়নো সকলো জাতি জনগোষ্ঠী এইবাৰ মাৰবাণ্ডি ইউপিপিএল দলক প্ৰমোদ বড়ো ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ আহিছে, আমাৰ পাৰ্টিক আশীৰ্বাদ কৰিবলৈ আহিছে। কিয়নো সকলো জাতি জনগোষ্ঠী, বড়োসকলে চাগে ইমান অনুভৱ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু সকলো জাতি জনগোষ্ঠী নন বড়োসকলে প্ৰমোদ বড়ো ডাঙৰীয়াক শান্তিৰ দূত, সমন্বয়ৰ দূত বুলি আজি গণ্য কৰিছে। গতিকে সেইটোৱে যথেষ্ট আমাৰ কাৰণে। অকল কংগ্ৰেছ বুলি নহয়, কেইদিনমানৰ পাছত আপুনি চাব MLA ইলেকশ্যনৰ আগে আগে 90% বিপিএফৰ লিডাৰবিলাকে ইউপিপিএল দলত যোগদান হ'ব।